বন্ধু-বান্ধৱীসকল, আছাম ডিজিটেল ফেক্টছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আইমী বৰুৱাৰ এটা নতুন ভিডিঅ'। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই অভিনয় কৰা আৰু পৰিচালনা কৰা ডিমাচা ভাষাৰ চলচ্চিত্ৰ চেমখৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছিল। 30 নৱেম্বৰত গোৱাত অনুষ্ঠিত হোৱা 52 সংখ্যক ফিল্ম ফেষ্টিভেলত গৈ আইমী বৰুৱা উপস্থিত হৈ গৈ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। Walking up on stage, we'll be generous with our claps tonight, ladies and gentlemen. It's a historical film, a very important one. She put her heart and soul into it. And thank you for being out here. Now request our dignitaries to please felicitate Aimee Baruah for her outstanding contribution to the Indian cinema with Senko. Aimee Baruah এটা প্ৰযুক্তি শ্বেয়াৰ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ আশীৰ্বাদৰ ফলস্বৰূপে গোৱাত আয়োজিত 52 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত স্পেচিয়েল মেনশ্যন সন্মানেৰে সন্মানিত কৰা হৈছে চেমখৰক। জীৱনৰ এই বিশেষ প্ৰাপ্তিৰ মুহূৰ্তত প্ৰত্যেকজন শুভাকাংক্ষীৰ সৈতে লগাই ল'ব খুজিছোঁ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ অতিকৈ প্ৰিয় অভিনেতা মনোজ ডাঙৰীয়াৰ হাতেৰে এই সন্মান গ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। ছবিখনৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিৰ অশেষ কষ্টৰ ফলেহে ছবিখনক আজি এই প্ৰাপ্তি দিলে। আইমী বৰুৱাই কৈছে সকলোৰে ওচৰত আমি কৃতজ্ঞ আৰু আজীৱন ঋণী। উল্লেখ কৰিছে যে বিভিন্ন মাধ্যমেৰে শুভেচ্ছা প্ৰেৰণ কৰা প্ৰতিজনলৈ মৰম আৰু ধন্যবাদ তথা সেৱা জনালোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায়। ধন্যবাদ।